हेलो एवरीवन नतुन এটা ভিডিওলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই মোৰ ব্লগটি পুৰা ধামাকা হ'বলৈ গৈ আছে মানে কিনো এইটো ব্লগ মোৰ প্ৰথমটি ব্লগ যেটো ব্লগ আজি মই মটৰ ব্লগ মানে মোৰ সাইকেলিং ব্লগ কৰিব গৈ আছো আৰু আপোনালোকক চেন্নাইৰ অলপ জায়গাসমূহ দেখাবলৈ চেষ্টা কৰিছো। তো বলকচোন ভিডিওটো কেনেকুৱা হয় কি নহয় সকলোবিলাক আজি দেখাম আৰু আগন্তুক দিনত মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে মোৰ ভিডিওসমূহ চাই থাকিবলৈ চেনেলটো পাৰিলে মানে সাবস্ক্ৰাইব কৰি দিব নে কি কয় আপোনালোকৰ এটা সাবস্ক্ৰাইবে মোক মানে ভিডিও বনাবলৈ বহুত উৎসাহ যোগায়। তো তেনেকৈ বুলি ভাবি হলো আৰু তো যদি মোৰ ভিডিওবিলাক ভাল লাগিছে তো আগৰ ভিডিও পুৰণা ভিডিওসমূহ গৈ পেলাই চাব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। তো বলক এটা পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। আপোনালোকে মৰম দিব এনেদৰে যাতে আগলৈ সদায় ভিডিওবিলাক বনাই যাব পাৰোঁ সেয়াই আৰু বলক এতিয়া আৰম্ভ কৰোঁ নে কি। আৰু ভিডিওটো পুৰা ৰুমৰ গলিৰ ওচৰৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। এইটো চাব পাৰে এইটো মোৰ ৰুমৰ ওচৰ গলিটো আৰু এই গলিটোৱেদি ওলাই গ'লে এতিয়া মই মেইন ৰোড পাম আৰু মেইন ৰোডত গৈ মই অলপ ভিডিঅ' কৰি আপোনালোকক দেখুৱাম, চাই থাকিব আপোনালোকে। আৰু দেখি আছে এয়া এতিয়া মই এটা মেইন ৰোডত আহি গ'লোঁ আৰু আহি এয়া অলপ আগত কিবা কাম লগাই আছে ৰাস্তাত মানে কিবা ডেমৰ কিবা কাম লগাই আছে এইবিলাক দেখিবলৈ পাইছে, কামেই লাগি আছে। আৰু বলক আগলৈ যাওঁ আৰু চাই থাকিব আপোনালোকে ভিডিওটো শেষলৈকে চাই তেতিয়া অলপ ভিডিওটো আৰু এইবিলাক চাওক অটো মই আগতেও আপোনালোকক মোৰ ভিডিঅ'ত কৈছোঁ ইয়াত অটো পুৰা ফেমাছ আৰু যেনিয়ে যায় অটো আপুনি পাবই আৰু এইবিলাক আৰু এই লোকেশ্যনত মানে অটো বনোৱা হয় আৰু চাওক এইবিলাক অটো পুৰা পেলাই থোৱা হৈছে আৰু ভাল কৰিবৰ কাৰণে আৰু ইয়াত অটো মেৰামতি কৰা হয় মানে সকলো ধৰণৰ অটো মানে এইটো গলিত মানে কাম চলে এই লোকেশ্যনটোত। আপোনাৰ যদি অটোখন যদি বেয়া আছে নহয় এই গলিটো নি ভাল কৰিব পাৰে সেয়াই আৰু আহি মই এতিয়া এটা ট্ৰেফিক জামত ফচিছোঁ। সেইটো চাব পাৰে কিমান ট্ৰেফিক লাগি আছে এতিয়া সন্ধিয়া সময়ত বহুত ট্ৰেফিক লাগে ইয়াত আৰু চেন্নাইটো ট্ৰেফিকৰ কাৰণেতো মেইন এটা প্ৰধান কাৰণ। আৰু গাইজ সন্ধিয়া টাইমত ইয়াত পুৰা ট্ৰেফিক লাগি থাকে। চেন্নাই লিখা ট্ৰেফিক আপুনি ক'তো নাপাব, বেয়া ট্ৰেফিক সন্ধিয়া সময়ত। বলক আৰু আগলৈ যাম, খালি আপোনালোকে ভিডিওটো এৰি গুচি নাযাব। তো লাষ্টলৈকে চাই থাকিব আৰু বহুত ধামাকা হ'বলৈ গৈ আছে। বলক। আৰু গাইজ আপোনালোকে যে মোৰ বেক চাইডত যে দেখি আছে বিল্ডিংটোত মানে য'ত মই কাম কৰোঁ আৰু তাৰ ওপৰত গৈ মই তলৰ দৃশ্যসমূহ দেখাম। তো বলক এতিয়া ওপৰৰ পৰা তলৰ দৃশ্যসমূহ চাবলৈ আমি আগবাঢ়োঁ নে কি কয় আৰু চাই থাকিব ভিডিওটো। Our hearts beat to the city streets. We began to feel the fire. We rise like আৰু ফাইনেলি গাইজ মই এতিয়া ওপৰত আছোঁ আৰু ওপৰৰ পৰা আপোনালোকক তলৰ দৃশ্যসমূহ দেখুৱাই আছোঁ। সৌবিলাক দেখিছে গাড়ীবিলাক তেনেই অকণমানি দেখা পোৱা গৈছে। গাড়ীবিলাক এনেকৈ ৰাস্তাত গৈ থাকিলে মানে ওপৰৰ পৰা চাই কিবা এটা ভাল লাগে। এইখনেই হ'ল চেন্নাইখন, চাওক ইমান ধুনীয়া লাগিছে চাই ওপৰৰ পৰা। আৰু সৌখন দেখিছে নীলা হৈ আছে সেইখন সাগৰখন আৰু সাগৰখন অলপ ভালদৰে জুম কৰি দেখুৱাইছোঁ। আৰু সাগৰখন ইয়াৰ পৰা তেনেই ওচৰত থকা নিচিনা লাগিছে কিন্তু কমচে কম 10 কিলোমিটাৰমান দূৰত আছে। তো ইয়াৰ ওপৰৰ পৰা তেনেই ওচৰত থকা নিচিনাই লাগে দেখিবলৈ। আমাৰ চেন্নাইখন ওপৰৰ পৰা দেখিবলৈ এনেকুৱাই লাগে আৰু দেই গাইজ, চাই লওক ভালদৰে। তো গাইজ আজিলৈ ভিডিওটো ইমানেই আছিল আৰু পুনৰ এটা নতুন ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। আজিলৈ বাই।